মহাবীৰ আৰু গৌতম বুদ্ধৰ কেইটামান প্ৰশ্ন উত্থাপন কৰিলোঁ। কুৱেশ্যন নম্বৰ 1, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, লুম্বিনীত। কুৱেশ্যন নম্বৰ 2, গৌতম বুদ্ধৰ কিমান বছৰ বয়সত মৃত্যু হৈছিল? অপশ্যন নম্বৰ 1, 80 বছৰ বয়সত। কুৱেশ্যন নম্বৰ 3, গৌতম বুদ্ধৰ মৃত্যু ক'ত হৈছিল? অপশ্যন নম্বৰ 1, কুশীনগৰত। কুৱেশ্যন নম্বৰ 4, গৌতম বুদ্ধৰ মূল ধৰ্ম পুথিখনৰ নাম কি? ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, ত্ৰিপিটক। কুৱেশ্যন নম্বৰ 5, মহাবীৰ তপস্যা কৰা পাহাৰটোৰ নাম কি? এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, পৰেশনাথ। কুৱেশ্যন নম্বৰ 6, মহাবীৰ মৃত্যু ক'ত হৈছিল? অপশ্যন নম্বৰ 2, পাৱাপুৰ। কুৱেশ্যন নম্বৰ 7, জৈন ধৰ্মৰ মূল পুথিখনৰ নাম কি? ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, অংগ। কুৱেশ্যন নম্বৰ 8, মহাবীৰ কিমান বছৰ বয়সত মৃত্যু হৈছিল? ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ 1। যিয়ে মোৰ ভিডিঅ'টো চাই আছে, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।